আজিৰ যোনটো কিতাপ সেই কিতাপখনক 99% ইংৰাজী আছে 1% হে ইয়াত মানে বড়োত আছে আৰু এই কিতাপ আমি মানি ল'ব নোৱাৰো। দ্বিতীয় কথাটো হ'ল যে সকলো ছাত্ৰ ছাত্ৰীক ইংৰাজী জাপি দিয়া সেই বিষয়টো আমি মানি লোৱা নাই আৰু তেখেতে কৈছে যে এইটো অপচনেল কৰিব পৰা যায় নেকি সেই কথাটো আমি শুনিছোঁ, কিন্তু এইটো সিদ্ধান্ত হোৱা নাই। তো পৰৱৰ্তী সময়ত এই বিষয়ে বাইলিংগুৱেল টেক্সট বুক চৰকাৰে প্ৰেৰণ কৰিম বুলি কৈছে আৰু বিদ্যালয়বিলাকত বড়ো মাধ্যম অসমীয়া মাধ্যমৰ কিতাপ মজুত আছে সেইবিলাক দিয়া হ'ব বুলি কৈছে। কিন্তু পৰীক্ষা কি ভাষাত লিখিব, ইংৰাজীত লিখিব না বড়ো লিখিব না অসমীয়াত লিখিব, শিকোৱা কোনটো ভাষাত শিকাব আৰু পৰৱৰ্তী সময়ত ইয়াৰ ব্যৱস্থা কেনেকৈ হ'ব সেই বিষয়টো সিদ্ধান্ত হোৱা নাই। তো আমি পুনৰ বিবেচনা কৰিবলৈ দাবী জনাইছোঁ আৰু চৰকাৰে অপচনেল ল'ব পৰা যায় নেকি, আৰু চৰকাৰেও সময় লৈছে, চৰকাৰেও খাটাং কোৱা নাই যে অপচনেল লওক সেইটো কৰক বুলি কোৱা নাই, তেওঁলোকেও সময় লৈছে যে আমিও এইটো বিষয়ে চিন্তা কৰিম। তো 1 নম্বৰ বিষয়টো এইটো আছিল। আৰু 3 লেংগুৱেজ ফৰ্মুলা ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত লিখা আছে 4.13ত, কিন্তু আজি অসমত SCRTয়ে 4 লেংগুৱেজ ফৰ্মুলা তাত লাগু কৰিবলৈ গৈ আছে। সেই ক্ষেত্ৰত আমি বিৰোধিতা কৰোঁ আৰু 4 লেংগুৱেজ ফৰ্মুলাৰ নামত বড়ো আৰু বেংগলীক অন্য ভাষা জাপি দিয়া এটা পৰিকল্পনাহে আমি দেখিবলৈ পালোঁ। সেই ক্ষেত্ৰত মন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে SCRTৰ লগত অতি শীঘ্ৰে আলোচনা হ'ব আৰু এই ফৰ্মুলা লেংগুৱেজ ফৰ্মুলা বিষয়টো সমাধান কৰিবৰ কাৰণে এটা মীমাংসা আনিব বুলি তেওঁ আমাক জনাইছে। PM পোষণৰ আধাৰত যথেষ্টখিনি ভেঞ্চাৰ স্কুল গভৰ্ণমেণ্ট এইডেড বুলি যোনটো আছিল সেইটো উঠাই দিয়া হৈছে আৰু আমি দাবী জনাইছোঁ যে ৰাইট টু এডুকেশ্যন যোনটো মৌলিক অধিকাৰ শিক্ষা, কোনো ছাত্ৰ ছাত্ৰী MDMৰ পৰা বা মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে। তো তেওঁ কৈছে যে গভৰ্ণমেণ্ট এইডেড ভুলক্ৰমে কিছু ভেঞ্চাৰ স্কুলে পাইছিল, সেইটো এতিয়া আমি আনৰিকগনাইজ কৰিম। কিন্তু ছাত্ৰ ছাত্ৰীয়ে যিহেতু ৰাইট টু ফাণ্ডামেণ্টেল এডুকেশ্যন মৌলিক অধিকাৰ হিচাপে যিহেতু অধিকাৰ পাব লাগে, তেওঁলোকে ফেচিলিটি পাব লাগে, সেই ক্ষেত্ৰত MDM আৰু আন যিবিলাক বিষয় আছে আমি ইয়াৰ কাৰণে ব্যৱস্থা কৰিম আৰু কেন্দ্ৰীয় চৰকাৰলৈ তেওঁলোকে চিঠি লিখিম বুলি আমাক কৈছে। 6.3 আধাৰত BTR চুক্তিত যোনটো 10খন কলেজ প্ৰাদেশিকৰণৰ কথা আছিল, 3 বছৰ হ'ল প্ৰাদেশিকৰণ এতিয়ালৈকে হোৱা নাই আৰু আন বিদ্যালয়সমূহ হোৱা নাই। তো এই ক্ষেত্ৰত অতি শীঘ্ৰে অহা ছামাৰ ভেকেশ্যনত এটা এমেণ্ডমেণ্ট সংশোধনী আইন আনি পেলাই অতি শীঘ্ৰে 26খন কলেজ, হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী, LP, ME গোটেইখিনি 6.3 আধাৰত চুক্তিক সন্মান জনাই পেলাই চুক্তিক মৰ্যাদা দি বড়ো ভাষা, বড়ো জাতি আৰু লগতে বড়ো মাধ্যম আমি জীয়াই থকাটো বিচাৰোঁ। আৰু যিহেতু মাধ্যমৰ বিদ্যালয় মানে মাধ্যম হ'ব লাগে, ইয়াত ইংৰাজী বিষয় ছাবজেক্ট থাকিব, বড়ো বিষয় ছাবজেক্ট থাকিব, কিন্তু আন ছাবজেক্ট বড়ো মাধ্যমত নহ'ব। এতিয়া যদি ইংৰাজীত মেথছ আৰু ছায়েন্স যদি শিকোৱা হয়, ইংৰাজী বিষয় থাকিল 3টা ছাবজেক্ট, হিন্দী থাকিল 4টা ছাবজেক্ট, 4টা ছাবজেক্টে যদি অন্য ভাষাত হয়, ছ'চিয়েল ছায়েন্স আৰু বড়ো ছাবজেক্ট দি বড়ো মাধ্যম কেনেকৈ চলিব? মাধ্যম সলনি হ'ব না মাধ্যম এইটোৱে থাকিব? তো আমাৰ আইডেণ্টিটিৰ ইয়াত প্ৰশ্ন উঠিব। তো এই কথাবিলাক আমি তেখেতক কৈছোঁ যে ভাষা আপোনালোকে কেনেকৈ শিকাব? যে টেক্সট বুক ইংৰাজীত দিলে ক্লাছত আপোনালোকে কি ভাষা দি বুজোৱা হ'ব? ইংৰাজীত পঢ়াই পেলাই বড়ো ভাষাত বুজোৱা হ'ব, ইংৰাজীত পঢ়াই পেলাই অসমীয়া ভাষাত বুজোৱা হ'ব না কি হ'ব? আৰু পৰীক্ষা কেনেকৈ লিখিব? ইংৰাজীত লিখিব না বড়ো লিখিব না অসমীয়াত লিখিব? সেই প্ৰশ্নবিলাক আমি তেনেকৈ তেখেতসকলক সুধিছোঁ। কথাটো হ'ল যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত NEP 2020 স্পষ্টকৈ তাত লিখা আছে যে all efforts will be made in preparing high quality bilingual textbook and to teaching learning material for science and mathematics. ইয়াত 4.14ত এইটো স্পষ্ট ভাষাৰে লিখা আছে আৰু সেই হিচাপে আমি চৰকাৰখনক কৈছোঁ যে যোনটো জাপি দিয়া যোনটো ইম্পজিশ্যন সেইটো আপোনালোকে কৰিব নালাগে। আমাৰ মাতৃভাষাক আমাৰ মতে পঢ়িবলৈ দিয়ক। চৰকাৰে গুণগত শিক্ষা আনিব বিচাৰিছে, কম্পিটিটিভ এক্সামত যাব বিচাৰিছে, এইটো আমি বাধা নকৰোঁ, এইটো আমি ৱেলকাম জনাওঁ। কিন্তু মাতৃভাষা মাধ্যমক গুৰুত্ব সহকাৰে লৈ পেলাই কেনেকৈ আগুৱাই যাব পাৰোঁ আৰু তাৰ কাৰণে বাইলিংগুৱেল টেক্সট বুক বনাবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু দ্বিতীয় কথাটো যে এই বিষয়টো চৰকাৰে পুনৰ বিবেচনা কৰিব লাগে। আলোচনাৰ অন্তত শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক স্পষ্টকৈ তেওঁ কিছুমান কথা কৈছে আৰু এই কথাবিলাক আমি শুনিছোঁ, কিন্তু আজি সিদ্ধান্ত হোৱা নাই।